হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজি দেওবাৰ, জাষ্ট গাটো ধুই আহিলোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত ভোক লাগিছে আৰু এতিয়া দেৰি হ'ল বাৰু, 12 বাজি গ'ল। আৰু মা আৰু ভণ্টীয়ে কিবা দুপৰীয়াৰ কাৰণে বনাই আছে আৰু মই ৰাতিপুৱাৰ খাদ্যতে এতিয়ালৈকে খাব পৰা নাই। তো এতিয়া মই কিবা এটা খাই লওঁ চিম্পুলকৈ। ৰাতিপুৱা কিবা বনাইছিল মায়ে। আৰু তেতিয়াহ'লে ব'লক বাৰু ভিডিঅ'টোৰ মাজলৈ। আৰু গাটো ধুই উঠি পেলাই মই ঘুগুনি খালোঁ, বহুত ভোকো লাগিছিল। মায়ে বনাই আছে পানীলাও আৰু ভণ্টি চিকেন বনাব। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাই ধুনীয়া একদম টেষ্টি চিকেন বনাব। চিকেনখিনি কৰ্ণফ্ল'ৰৰ সৈতে আগতীয়াকৈ মেৰিনেট কৰি ৰখা হৈছিল আৰু এতিয়া এইখিনি ফ্ৰাই কৰা হৈছে। আৰু এইখিনি ফ্ৰাই হোৱাৰ পিছত কেৰাহী এখন বহাই দিয়া হৈছে। তাৰপিছত সৰু সৰুকৈ কুটি লোৱা আদা আৰু নহৰুখিনি ভাজি লোৱা হ'ল আৰু ইপিনে কিউব আকাৰত পিঁয়াজ আৰু কেপচিকাম লগতে বিলাহী এইখিনি কাটি লোৱা হ'ল। আৰু এয়া মাংসখিনিও ফ্ৰাই হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে বাৰু। দেখিবলৈ ইমান কিউট লাগিছে। পিঁয়াজ আৰু কেপচিকামখিনি অকণমান সিদ্ধ হোৱাৰ পিছত ইয়াত দি দিয়া হৈছে বিলাহীখিনি, যিখিনি বিলাহী কাটি লোৱা হৈছিল আগতীয়াকৈ। বিলাহীখিনি দি উঠাৰ পিছত ইয়াত চচখিনি দিয়া হ'ল আৰু ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু হালধি অৱশ্যে দিয়া হোৱা নাই, যিহেতু চাইনিজ ডিছত হালধিটো ইউজ নকৰে। আৰু এতিয়া মাংসখিনি দি উঠি গোটেইখিনি এবাৰ মিহলি কৰি দিছে। আৰু আপোনালোকে বনাই চাব আৰু চিলি চিকেন এবাৰ এইদৰে বনাই খালে বাকী চিকেনৰ সোৱাদেই পাহৰি যাব। আৰু শেষত দিয়া হৈছে কৰ্ণফ্ল'ৰ মিহলি কৰি পেলাই। ৰেডি হৈ গ'ল চিলি চিকেন আৰু ভণ্টিয়ে সঁচাকৈ খুব ধুনীয়া বনাইছে, বহুত টেষ্টি হৈছে খাবলৈ, কি ক'ম আৰু ভাষা নাই। আৰু মোৰ একদম জিভাৰ পানী পৰি আছে এতিয়াও। মই এডিট কৰি আছোঁ কিন্তু খাবলৈ মন গৈ আছে। খুব ভাল হৈছে, আপোনালোকে বনাই খাব ঘৰত। আৰু বাকী একো মছলা ব্যৱহাৰ কৰা নাই, কেৱল আদা নহৰু আৰু পিঁয়াজ আৰু লগতে চচ ব্যৱহাৰ কৰা হৈছে, যিহেতু এইটো চিলি চিকেনত চচ লাগে। আৰু আমি নানৰ সৈতে পৰিৱেশন কৰিলোঁ। আৰু আজি আহিছোঁ আমি ৰাসলৈ, পাঠশালাৰ ৰাসলৈ। আৰু আজি ৰাসলৈ আহিছোঁ মাৰ লগত। আৰু আমি যেতিয়া আহিছিলোঁ তেতিয়া মানুহ বহুত কম আছিলে, যিহেতু আমি জল্দি আহিছিলোঁ। এয়া হৈছে পাঠশালা ৰাসৰ মেইন মণ্ডপটো আৰু ইয়াতে আমি সেৱা কৰিলোঁ। এইটো হৈছে মেইন মণ্ডপত থকা মূৰ্তিভাগ, ৰাধা কৃষ্ণৰ মূৰ্তিভাগ। আৰু তাৰ চাইডে চাইডে এইবিলাক মূৰ্তি দি দিছে, এইখিনি গোটেইখিনি মূৰ্তিয়ে হয়। এই মূৰ্তিখিনিৰ উপৰিও এটা সুন্দৰ গাঁৱলীয়া দৃশ্য ইয়াত প্ৰতিফলিত হৈছে। এয়া গোহালি, গৰুৰ কাৰণে খাদ্য সিদ্ধ কৰা, খুন্দনাত খুন্দি থকা, ঢেঁকী দিয়া, বোৱাৰীয়ে চোতাল সাৰি থকা এটা খুব ধুনীয়া দৃশ্য ইয়াত মূৰ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰু এইফালেদি সোমাই গ'লে মীনা বজাৰ পায় আৰু লগতে কিছু ইয়াত মূৰ্তিও দেখুওৱা হৈছে। আৰু ইয়াত ধুনীয়া এটা গাঁৱলীয়া দৃশ্য, মানে খেতি কৰি থকা এটা সুন্দৰ দৃশ্য ইয়াতো দি দিছে, খুব ভাল লাগিছে। লগতে হাল বোৱা যিটো দৃশ্য, ভূঁই ৰোৱা এইখিনি।
আৰু এইখিনি হৈছে বৃন্দাবন। আৰু এইখিনি হৈছে বজাৰ। অকণমান বজাৰতো ঘূৰিলোঁ আৰু মায়ে কিবা কিবি বজাৰো কৰিলে, কিবা কিবি ফুল চালোঁ আৰু মায়েও কিবা ফুল কিনিলে। আৰু মই মোৰ ফ্ৰেণ্ডকো লগ পালোঁ পাঠশালাত। সেয়া আৰু আমি স্কুলৰ পৰা একেলগে পঢ়িছিলোঁ, লগ পাই ভালো লাগিল বহুত দিনৰ মূৰত। আৰু খুৰীমাকো লগ পালোঁ, মানে ফ্ৰেণ্ডজনীৰ মাকক। আৰু যিহেতু আমি সৰুৰ পৰাই লগ পাইছোঁ, কথা পাতিলোঁ খুব। ঘৰলৈ উভতি আহোঁতে চাওমিন খাই আহিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই।